চাপৰৰ ব্যক্তি বহিৰাজ্যত নিৰুদ্দেশ কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ গৈছিল ব্যক্তিজন সতীৰ্থৰ সৈতে বেংগালুৰুলৈ কৰিছিল যাত্ৰা পথতেই সামান্য ভুলৰ বাবে ঘটিল অঘটন জানিব পৰা মতে ব্যক্তিজনৰ নাম গণেশ ৰায় উল্লেখযোগ্য যে ধুবুৰী জিলাৰ কৃষ্ণকলি চাহ বাগিচাত ফেক্টৰী লাইনৰ বাসিন্দা দুটা সন্তানৰ পিতৃ গণেশ ৰায় কৰ্মসূত্ৰে যোৱা মঙলবাৰে অৰ্থাৎ 9 নৱেম্বৰ তাৰিখে সতীৰ্থৰ সৈতে বেংগালুৰুলৈ কৰিছিল যাত্ৰা জানিব পৰা মতে কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা ব্যক্তিজনে ভুলক্ৰমে এটা বেলেগ ডবাত উঠিছিল কিন্তু যোৱা 10 নৱেম্বৰ ৰাতিপুৱা 4 বজাত ব্যক্তিজনে সতীৰ্থক বিচাৰি উলিয়াবলৈ সক্ষম হয় যদিও ৰেল ৰখোৱাৰ সুযোগ লৈ সতীৰ্থৰ পৰামৰ্শ মতে নিজ ডবাত এৰি থৈ অহা সামগ্ৰীসমূহ আনিবলৈ যোৱাত ৰেলখন এৰি যায় বৰ্তমান উক্ত গণেশ ৰায় নামৰ ব্যক্তিজন ক'ত আৰু কি অৱস্থাত আছে পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো সংসত্ব নোপোৱাত উপায়হীন হৈ অৱশেষত পৰিয়ালৰ লোকে চাপৰৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদি কোনো সদাশয় ব্যক্তিয়ে গণেশ ৰায় অনুসন্ধান লাভ কৰে তেন্তে 6000746877 নাইবা 7086497117 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনায় কি হৈছে মানে 9 তাৰিখে ওলাইছে কাম কৰিব যাবা গেছে ওলাইয়া গেছে যাওয়াতে ওই কিবা জায়গাটার নাম তো এলা আমি না জানো ওখানে জায়গাতে ওই নামিয়ে ট্রেন ছাড়িয়া গেছে তারপিছত কি হল এলা ও কাবাই যদি পায় ও আমাক ফোন করিয়া কক ফোন নম্বর দেওয়া আছে ভালে ভালে এটা বেটা এটা বিটি আমার ভালে ভালে যদি কাবাই পায় যে আমাক যোৱা মঙ্গলবাৰে ও মোৰ মানে এটা সৰু ভাই যোৱা মঙ্গলবাৰ 9 তাৰিখে তো ই বেংগলোৰত কাম কৰিব যাই আছিল তো ই কোকৰাঝাৰ ষ্টেচনত ট্ৰেইনত উঠিছে তাৰ যাতে মানে কি হ'ল চেন্নাই নাপোৱাৰ আগত কোনখিনি কিবা এটা ক্ৰছিং আছিল ট্ৰেইন ক্ৰছিং তাতে ট্ৰেইনখন ৰখাত মানে ভাইজন মোৰ মানে ট্ৰেইনৰ পৰা নামিছিল নামাতে ট্ৰেইনখন গুচি গ'ল তাৰপিছৰ পৰা মানে আজিলৈকে মোৰ ভাইটোক এতিয়ালৈকে খবৰ পোৱা নাই যোগাযোগ হৈছিল না এনে যোগাযোগ হৈছিল এবাৰ তাৰপিছত এইটো মানে কথা ক'ব পৰা নাই কি নাম আছিল গণেশ ৰায় কিমান বয়স অনুমানিক 40 মান হ'ব ক'ত ঘৰ কৃষ্ণকালী চাহ বাগান থানাত এজাহাৰ দিছে দিছোঁ থানাত আমি দেওবাৰে আমি থানাত এজাহাৰ দিছিলোঁ এতিয়া আপুনি কি বিচাৰে এতিয়া মানে কি এতিয়া থানাতো এজাহাৰ দিছোঁ তাৰপিছত এনেও বিচাৰিছোঁ পোৱা নাই তো এতিয়া আমি নিউজৰ যোগাযোগে যদি আমি কিবা কাৰণত ভাইটোক সন্ধান পাওঁ এতিয়াই আৰু বিচাৰিছোঁ এতিয়া নিউজৰ যোগেদি আৰু এইটোৱে যে কোনোবাই যদি ভাল এনেকুৱা মানুহ পায় চিনাকি মানুহ বা আমি হয়তো চেন্নাই পুলিচকো জনাযোগ পুলিচৰ যদি দেখা পায় মানুহজনক যেন আটক দি ৰাখে আৰু আমাৰ ফোন নাম্বাৰৰ দি যোগাযোগ কৰে আমাৰ লগত সেইটোৱে আমি বিচাৰিছোঁ এতিয়া চাপৰৰ পৰা নজুল হকৰ ৰিপৰ্ট নিউজ নেটৱৰ্ক 24 অসম